নমস্কাৰ বন্ধু-বান্ধৱীসকল, ভগৱান বিশ্বকৰ্মাক স্বজনৰ দেৱতা বুলি মনা হয়। তেওঁ দেৱী দেৱতাৰ বাবে ভৱনেই নিৰ্মাণ কৰা নহয়, তেওঁলোকৰ বাবে অস্ত্ৰ-শস্ত্ৰও স্বজন কৰিছিল। মনা হয় যে যিমান ধৰণৰ টুল সঁজুলি আছে সকলোতে বাবা বিশ্বকৰ্মাৰ প্ৰভাৱ থাকে। গতিকে বিশ্বকৰ্মা পূজাৰ দিনা সকলো সঁজুলি উপকৰণক পূজা কৰা উচিত। আজি আমি জানিম বিশ্বকৰ্মা পূজাৰ দিনা কি কাম কৰিব লাগে তথা কি কাম কৰিব নালাগে, যাৰ দ্বাৰা আপোনাৰ উপকৰণ টুল গোটেই বছৰ ভালদৰে কাম কৰি থাকিব তথা আপোনাৰ ধনৰ বৃদ্ধি হ'ব। মান্যতা অনুসৰি বিশ্বকৰ্মা পূজাৰ দিনা ভগৱান বিশ্বকৰ্মাৰ জন্ম হৈছিল। এই দিনা ভগৱান বিশ্বকৰ্মাৰ লগতে কাৰখানা, ফেক্টৰী আদিত সা-সঁজুলিবোৰৰো পূজা কৰা হয়। এই দিনা বিশ্বকৰ্মাৰ পূজা কৰিলে ব্যৱসায়ত বৃদ্ধি হয়, লগতে সুখ শান্তিও বিৰাজ কৰে। যদি আপুনি এই দিনা পূজা কৰিছে তেন্তে আপুনি কেইটামান কথাৰ বিশেষ ধ্যান ৰখা উচিত, যাতে আপোনাৰ দ্বাৰা কোনো ভুল নহয়। এই দিনা সা-সঁজুলি তথা মেচিনৰ পূজা অৰ্চনা কৰা হয়, গতিকে এই দিনা এইবোৰৰ অপমান কৰা অনুচিত, অন্যথা ভগৱান বিশ্বকৰ্মা ক্ৰোধৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। পূজাৰ দিনা সা-সঁজুলিবোৰ ভালদৰে চাফ চিকুণ কৰা উচিত। যদি আপোনাৰ কোনো পুৰণা ব্যৱহাৰ নকৰা সা-সঁজুলি আছে তেন্তে এই দিনা সেইবোৰ বাহিৰলৈ উলিয়াই নিদিব। ধ্যান ৰাখিবলগীয়া কথা এইটো যে বিশ্বকৰ্মা পূজাৰ দিনা সা-সঁজুলি তথা মেচিনক বিশ্ৰাম দিয়া উচিত। এই দিনা নিজেই সঁজুলিবোৰ ব্যৱহাৰ নকৰিব বা আনকো ব্যৱহাৰ কৰিবলৈ নিদিব। বিশ্বকৰ্মা পূজাৰ দিনা ভুলেও মাছ-মাংস, মদিৰা সেৱন কৰা অনুচিত। ব্যৱসায়ত উন্নতি সমৃদ্ধিৰ বাবে এই দিনা ব্ৰাহ্মণক, নিৰ্ধনক দান কৰা উচিত। এই দিনা আপুনি গাড়ী চাফ চিকুণ অৱশ্যেই কৰিব তথা পূজা কৰিব। পূজাৰ দিনা কোনোৱে যদি আপোনাৰ পৰা কিবা সা-সঁজুলি বিচাৰে তেন্তে সেয়া কেতিয়াও নিদিব। তেওঁক সাদৰেৰে নাকচ কৰিব। এনে কৰিলে আপোনাৰ ঘৰলৈ অহা বিশ্বকৰ্মাক সন্মান দিয়া হয়। পূজা কৰাৰ সময়ত সকলো সা-সঁজুলিত তিলক অৱশ্যেই কৰা উচিত। এনে কৰিলে বাবা বিশ্বকৰ্মা অত্যন্ত সন্তুষ্ট হয়। পূজাৰ দিনা বিশ্বকৰ্মা ফটো বা মূৰ্তি স্থাপন কৰি ফল ফুল, মিঠাই, নৈবেদ্য, চন্দন, ধূপ-ধূনাৰে পূজা কৰিব তথা সা-সঁজুলিবোৰৰো পূজা কৰিব। ইয়াৰ পিছত প্ৰসাদ বিতৰণ অৱশ্যেই কৰিব। যি ব্যক্তিয়ে পূৰ্ণ বিধি-বিধানেৰে ভগৱান বিশ্বকৰ্মাৰ পূজা কৰে তেওঁৰ ব্যৱসায়ত লাভেই লাভ হয়। তেনে ব্যক্তিৰ ঘৰত কেতিয়াও ধন-ধানৰ অভাৱ নহয়।